ভাঙিলে আজি পুতি নিখাতে আহি কিবা বেয়া সপোন দেখিছে চাগে বাট কবিতা পঢ়ি আছো দেখা নাই আচ্ছা টোপনি ভাঙিলে আজি পুতি নিখাতে আহি মই কি আছো কি আচৰিত হ'ল এই বুঢ়া বয়সত আপুনি পুথিহে পঢ়িব লাগিছে আপুনি কি কবিতা পঢ়ি আছে বুঢ়া পাইছা মোক পানী কেঁচু আৰু কালি জন্ম হৈছেহে ভালকে দাঁতেই নুবুজিছে এই ফাল্টু নকৰবি দেই এনে টেনশ্যনত আছো মানুহটো কিহৰ টেনশ্যনত আহিছা কৈ আছো না নাই কবিতাৰ টেনশ্যন কবিতা লাগে মোক কবিতা কবিতা লাগিছে কবিতা লাগিছে মোক ক'লে তো হৈছে মই এতিয়া আনি দি আছো পাগলটো কিবা কবিতা আনে কি হ'ল এই মদাহী চাওক চাকৰি পৰা খেদি দিয়াই ভাল হ'ব নেকি চা কিয় একে পুলিচৰ ধান্দা কমিছে মাইকী মানুহৰ ধান্দা বাঢ়িছে হে সঁচাই কৈছো চা মোক এতিয়া মাতিনি কৈছে কবিতা লাগিছে মই বোলো কি আছো মোৰ লগত সৰু ছোৱালী এজনী আছে কবিতা তাইক বুঢ়াটোলে কি বুলি মাতি দিওঁ চা এই পাগল বসুমতাৰে কাৰো নাম কোৱা নাই নহয় কবিতা নামটোতো মাইকী মানুহৰ নামেই আছে এই পাগলটোক এতিয়া নুবুজালে গোটেইখন সৰ্বনাশ কৰিব মোহন তুমি বহাচোন মই তোমাক ধুনীয়াকৈ বুজাই দিম ইয়াত বহা আচ্ছা কি হৈছে মানে কি হৈছে চা মুকুতা দা এবেলি কিন্তু আপুনি ভালকে চকু দিব দেই পুৰা চকু দিম একো টেনশ্যন নল'বা সি কোনো উল্টা পুল্টা কৰিবই নোৱাৰে সেইদিনাখন পৰা মানুহটো নাই বুলি কৈ নায়ে নহয় আৰু নাই কি কলৈ যাব এদিন নহয় এদিন কি আহিবই লাগিব মোৰ হিচাপত তুমি এটা কাম কৰা কি নেহাক তুমি কোনোবা পুলিচৰ ৰিলেশ্যনৰ মানুহৰ লগত বিয়া দি দিয়া পুলিচৰ ৰিলেশ্যনৰ মানুহ মুকুতা তই আহিছি ভালে হৈছি দে কিয় তোক বিৰাট দৰকাৰ হৈছে মোৰ আছোন অলপমান নকলৈ না এজনে আকৌ কবিতা কামোৰ দিবগে আৰু এতিয়া কবিতা কবিতা দিনা ফাই লিখি পাৰবি না তই বাকলি আপুনি কবিতাৰ কাৰণে কামোৰ দিবলৈ এৰাই নাই ৰ না এতিয়ালৈকে 6-7 মান ফোনে আহিল কবিতাৰ কাৰণে আজিও বোলে দিব লাগে বস্তুটা আপুনি টেনশ্যন নল'ব মই কবিতা এটা আপোনাক লিখি দিম তই পাৰবিতো আৰে আগতে স্কুলত কিমান কবিতা লিখি কিমান প্ৰাইজ পাই থৈছো দে লিখি দি না ভাই এই বালুং মোক এই পেন এটা আৰু কাগজ একেৰা দিয়াচোন মদাহী চা আচ্ছা কথাটো কওঁতেহে মই গম পাইছো কি কবিতা কথাটো দে লিখি থাক শুনকচোন মানে মই কবিতা এটা গাম শুনিবচোন এই পাও মদাহী চা শুনকচোন মুকুতা দা আপুনি ইয়াতে লিখকচোন মই পেন এটা আনি দিছো মদাহী চা শুনকচোন কি টানা আজোৰা কৰি আছা তই আপুনি চবকে কবিতা লিখিবলৈ দিছে মই চান্স এটা দিব নোৱাৰিছো কি চান্স কবিতা লিখা কবিতা লিখা জানা তই বহুত মঞ্চাই গাই ফুৰিছো দেচোন দে পঢ়ি শুনাও মই এটা গাম হা লাও পুলি লৰাই উলু লৰাই ইটো দেখোন কোনটো যুগৰ কবিতা এতিয়া মই নিজে উঠিছো দে পঢ়ি দে লাও পুলি লৰাই উলু লৰাই লফা হুৱাই ঘূৰাই মুতি দিলো একেদিনাই চাফা মই নিজে উঠিছো মুকুতা দা পাৰিব জানো মুকুতা হৈছি না এই 2 লাইন মান হ'ল দে পঢ়িও নচোন শুনিব ন জোনাক ৰাতি মজাং বিৰাট ধুনীয়া এইটোৱে ফাইনাল হেই বাকীখিনি শুনি ল কি লিখিছে পঢ় দে শুনক জোনাক ৰাতি আকাশেৰে উৰি যায় জাক হাতী আকাশেদি হাতী উৰিব পাৰে আৰে কবিতাত পাৰে এইবিলাক আধুনিক কবিতাত পাৰে হ'ব দে হ'ব বাইলুং ডিষ্টাৰ্ব নিদিবিচোন সি লিখক আপোনাক মই বেয়া পাইছো কিয় সেইখিনিতে কম আহকচোন টাইম নষ্ট নকৰিবি বুলি কৈছো এবাৰ শুনকচোন দে শুনা পাও চৰাই উৰি গ'ল পালে নদী পা ঘৰৰ মুধাত পৰি আছে গোটেই শুক্ৰবাৰ শুক্ৰবাৰ তাই কিতাপত লিখা আছে শুক্ৰবাৰ মই কিতাপৰ পাৱাটোৰ কথা নকৈছো এইটো বেলেগ পাও মানে শুকুৰবাৰে পাৱাটো গা বেয়া আছে চৰ্দি লাগিছে গাটো জু কমি আছে সেইকাৰণে শনিবাৰহে পাৱাটো ঘৰৰ পৰা ওলাইছে তোৰ মূৰটো
কবিতা কবিতা কৈ আছে কবিতা এটা কৈছে সেইটোও নুশুনিছে বসু দা হৈ গ'ল দে